আজি আমি আলোচনা কৰিম ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম ৰিকমেণ্ডেড 2019 মুকলি হোৱা পদসমূহৰ বিষয়ে। ইয়াত আগত যদি আপুনি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে যিটো বেল আইকন আছে তাকো প্ৰেছ কৰক তাকি মোৰ প্ৰত্যেকটো নতুন ভিডিঅ' প্ৰথম নটিফিকেশ্যন যাতে আপোনাৰ ওচৰত পাইগৈ। আৰু আহক এতিয়া আমি আলোচনা কৰিছোঁ ইয়াত পোষ্টসমূহৰ বিষয়ে। ইয়াৰ প্ৰথমটো পোষ্ট লৈছে টেকনিকেল এক্সপাৰ্ট ফিচাৰিজ নাম্বাৰ অফ পোষ্ট 4 এজ লিমিটেড নট মোৰ দেন 45 years as on 1st January 2019. Education qualification graduation minimum 4 years direction in fisheries science from any government recognized university institute. Experience minimum 2 years experience in fisheries sector. ইয়াত আপোনাৰ পে চেলাৰিও উল্লেখ আছে। পে চেলাৰি দিছে ₹4.18 lakhs year. Position in the operational project implementation unit OPIU in the Department of Fisheries, Min Bhavan, Guwahati 16. 2 নম্বৰ পোষ্টটো হৈছে ছুপাৰভাইজাৰ ইঞ্জিনিয়াৰ নাম্বাৰ অফ পোষ্ট 1 এজ লিমিটেড নট মোৰ দেন 45 years as 1st January 2019. Education qualification graduation minimum 4 years direction in civil engineering from any government recognized university institute and minimum 2 years experience in civil engineering. Base salary ₹4.18 lakhs year. Application fees not mentioned. Apply method offline and job type government. আৰু আপুনি এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিবৰ কাৰণে এইটো এড্ৰেছ দিয়া হৈছে। এড্ৰেছটো আপোনালোকে ভালকৈ চাই লওক। দ্য ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম, মীন ভৱন, গোপীনাথ নগৰ, গুৱাহাটী 781016. টেলিফোন নম্বৰ 03612545 আৰু লগতে ইয়াত লাষ্ট ডেট দিয়া আছে 14 days from 22/06/2019. আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব পাৰে। ইয়াৰ পৰা ডাউনলোড কৰি আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এডভাৰটাইজমেণ্টটো আপোনালোকে চাবলৈ পাৰে। আৰু লগতে বন্ধুসকল আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সিমান শ্বেয়াৰ কৰক। আপোনালোকৰ বন্ধু ফেমিলি যিমান আপোনালোকৰ ৰিলেটিভ আছে সকলোৱে চেণ্ড কৰক তাকি চবেই এই পোষ্টটোৰ কাৰণে যাতে এপ্লাই কৰিব পাৰে আৰু এই ইনফৰ্মেশ্যনসমূহ তেওঁলোকৰ সকলো ওচৰলৈকে যাতে পায়গৈ। এই ভিডিঅ'ৰ থ্ৰুৱেদি আমি সকলো ব্যক্তিক কিবা নহয় কিবা এটা লাভ হোৱাটো বিচাৰোঁ। সেইটো কাৰণে আপোনালোকেও মোক সহায় কৰিব আৰু মোৰ ভিডিঅ'টোক আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটোক আৰু মোৰ লগত সহায় সহযোগিতাত সদায় থাকিব তাকে মই নতুন নতুন ভিডিঅ' বনাবলৈ যাতে প্ৰেৰণিত হওঁ। আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। জব সকলোকে লাগে আৰু সেইটো কাৰণে জবৰ কিবা এটা থ্ৰুৱেদি যদি আমি ভিডিঅ' থ্ৰুৱেদি মানুহক সহায় পাওঁ। বন্ধুসকল আজিৰ কাৰণে বাই বাই।